নমস্কাৰ বন্ধুসকল, কালি আপোনালোকক মডাৰ্ণ গাৰ্ল আৰু আধুনিক বোৱাৰীৰ বিষয়ে ক'লোঁ। আজি নাৰীৰ বিষয়ে অকণমান বেলেগ এটা চেঞ্চত বৰ্ণনা কৰিবলৈ ওলাইছোঁ। শুনকচোন। এতিয়াও যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়াহে ভাল পাব। অতি প্ৰাচীন কালৰ পৰা এই কথাটো চলি আহিছে যে প্ৰত্যেকটো শুভ কাৰ্যতে নাৰীৰ সহযোগ হ'লেহে সেই কাম পূৰ্ণ বুলি ধৰি ল'ব পাৰি। হিন্দু ধৰ্মত পত্নীৰ অবিহনে যজ্ঞৰ কাম সম্পূৰ্ণ নহয়। সেয়েহে শ্ৰীৰামচন্দ্ৰই অশ্বমেধ যজ্ঞত সীতাৰ স্বৰ্ণমূৰ্তি নিৰ্মাণ কৰিবলগীয়া হৈছিল। সেয়ে গৃহস্থাশ্ৰমী মানুহৰ পত্নীক সহধৰ্মিনী বুলি কয়। নাৰী মানে প্ৰকৃতি, প্ৰকৃতি হ'ল সৃষ্টিশীল। গতিকে সকলোৱে নাৰীক উপযুক্ত সন্মান দিব লাগে, যাৰ পৰা জন্ম পোৱাৰ কাৰণে পৃথিৱীখন দেখা পাইছোঁ। সংসাৰত 4 প্ৰকাৰৰ পুৰুষ আৰু নাৰী থাকে। যি স্ত্ৰীয়ে ঈশ্বৰক ভক্তি কৰে, স্বামী আৰু সন্তানক ভক্তিপৰায়ণ কৰে, নিস্বাৰ্থভাৱে স্বামীৰ লগতে গৃহবাসী আৰু আন জীৱবিলাকৰ সেৱা কৰে, লোভ মোহ ৰাগ দেশৰ পৰা আঁতৰাই অনাৰ চেষ্টাৰে স্বামীক সুমন্ত্ৰণা দিয়ে, স্বামীৰ সুখত সুখী আৰু স্বামীৰ দুখত দুখী হয়। বনবাসী সীতা, গান্ধাৰী, জয়মতী, দময়ন্তী আদি স্বামীৰ ভক্তিয়েই নাৰী স্বামীৰ ৰক্ষা কৱচ হ'ব পাৰে। নাৰীৰ সতীত্বই গৃহখনক পবিত্ৰ মন্দিৰত পৰিণত কৰিব পাৰে। মহিলাসকলে আৰ্থিক দিশলৈ লক্ষ্য ৰাখি সামাজিক নীতি ৰক্ষা কৰি সাজ পোছাক পৰিধান কৰা উচিত। বৰ্তমান যুগত দেশ বিদেশৰ লগত সংমিশ্ৰণ ঘটিলেও নিজৰ জাতিৰ পোছাকৰ প্ৰতি আন্তৰিক আদৰ থকাটো উচিত। মাক ভালেই জীয়েক জাতি আৰু ছোৱালী আনিবা মাক ভাল, এই বচন দুফাকেই মাকৰ দায়িত্ব কথাকে সোঁৱৰাই দিয়া নাইনে? মাতৃ হ'বলৈ যাওঁতে ভাৰতবৰ্ষৰ গাঁও সমাজত কোনো গুৰুত্ব দিয়া দেখা নাযায়। বিশেষকৈ কন্যা সন্তান জন্ম দিলে কেঁচুৱাৰ ফালে চোৱা নাযায়েই, প্ৰসূতিৰ ওপৰত নানা অত্যাচাৰ চলোৱা দেখা যায়। কন্যা সন্তান হ'লে প্ৰসূতিক অত্যাচাৰ কৰাৰ উপৰিও বহুজনে পত্নীক হত্যা কৰাৰ কথা কাগজে পত্ৰই পঢ়িবলৈ পোৱা যায়। আনহাতে সন্তানৰ গৰাকী পিতৃহে। মহাভাৰতৰ দ্ৰৌপদী বস্ত্ৰহৰণৰ পাছত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, পত্নী স্বামীৰ সম্পত্তি নহয়, জীৱনৰ ভাগিদাৰহে। নাৰী পুৰুষ উভয়েহে যদি এখন পৰিপূৰ্ণ সমাজ, তেন্তে অদৰকাৰী ব্যৱধানবোৰ বাদ নিদিলে সমাজৰ হানি। আজি আমি ভালেখিনি পৰিৱৰ্তন দেখা পাইছোঁ। তাৰ বাবে সমগ্ৰ নাৰী জাতিয়ে শ্ৰদ্ধাৰে সুঁৱৰিব লাগিব। মহাত্মা গান্ধী, ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ, গোপাল কৃষ্ণ গোখলে আদি সমাজ সংস্কাৰসকলক। বৰ্তমান বিজ্ঞানৰ যুগত নাৰীয়ে পুৰুষৰ সমানেই মগজু আৰু শাৰীৰিকভাৱে চৰকাৰৰ লগত সহযোগ কৰি আহিছে। নাৰী পুৰুষ উভয়েই সম অধিকাৰ লাভ কৰিছে। গতিকে আমি সকলো নাৰী জাতিক সন্মান কৰা উচিত। আৰু বিশেষ নকওঁ, আজিলৈ ইমানেই। ধন্যবাদ।